হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ তৰকাৰী। যদি ৰেচিপিটো চাই ভাল পায়, লাইক কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কঁঠালটো কটাৰ আগত হাতত তেল সানি ল'ব যাতে আঠাবোৰ লাগি নধৰে। ভিডিঅ'টোত দেখুওৱাৰ দৰে কঁঠালবোৰ সৰু সৰুকৈ কাটি ল'ব। কাটি ভালকৈ ধুই ল'লোঁ। এতিয়া কুকাৰত কঁঠালখিনি দি দিলোঁ। প্ৰয়োজন অনুযায়ী পানী আৰু সোৱাদ অনুযায়ী নিমখ দি কুকাৰৰ ঢাকন মাৰি বইল হ'ব দিলোঁ। কুকাৰৰ এটা চিটি অহাত বন্ধ কৰি দিলোঁ। এতিয়া মই কাঁহী এখনত ৰঙালাও অলপ, আলু অলপ, পিঁয়াজ, আদা, নহৰু ৰেডি কৰি ল'লোঁ। মিক্সাৰ জাৰটোত মই আদা অলপ দিলোঁ, নহৰু কেইফুটামান দিলোঁ, জালুক কেইটামান দিলোঁ, জিৰা কেইটামান দিলোঁ আৰু শুকান জলকীয়া 4টামান দিলোঁ। তাতে অলপমান পানী দি মছলাৰ এটা পেষ্ট বনাই ল'লোঁ। মছলাৰ পেষ্টটো কমপ্লিট হোৱাৰ পিছত এতিয়া মই এখন কেৰাহী পাতি দিলোঁ আৰু তাতে মই অলপ মিঠাতেল দিলোঁ। দিয়া হোৱাৰ পিছত মই তাতে শুকান জলকীয়া 2টা দিলোঁ, মাহপাত 2টা, তাৰপিছত কাটি থোৱা সৰু সৰুকৈ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়া হোৱাৰ পিছত অলপমান লৰাই দিলোঁ। লৰাই দিয়াত ব্ৰাউন কালাৰ টাইপৰ হোৱাত কাটি থোৱা আলুখিনি দিলোঁ। তাৰপিছত ৰঙালাওখিনি দি দিলোঁ। তাৰপিছত মই তাত হালধি দিম, নিমখ অলপ কমাই দিম কাৰণ মই যিহেতু কঁঠালখিনি বইল হওঁতে নিমখ দি দিছিলোঁ, তো সেইবাবে অলপমান নিমখ দিম কম পৰিমাণৰ। ইফালে যিখিনি মই বইল কৰি থৈছিলোঁ কঁঠালখিনি, মই সেইখিনি এটা খৰাহীত পাতি পানীখিনি গুচাই দিলোঁ। পানীখিনি যোৱাৰ পিছত কেৰাহীটোত বহাই থোৱা বস্তুখিনি লৰাই দিলোঁ। লৰাই দি আমি মিক্সাৰত যিটো পেষ্ট বনাই থৈছিলোঁ, এতিয়া আমি সেইখিনি পেষ্টটো দি দিলোঁ। পেষ্টটো দি পুনৰ আমি আকৌ লৰাই দিম। লৰোৱা হোৱাৰ পিছত আমি অকণমান টাইম তাক ৰঙচুৱা হোৱালৈ ৰখি দিম। এতিয়া আকৌ আমি এবাৰ লৰাই দিলোঁ আৰু সেই মছলাখিনিৰ পৰা এতিয়া আমাক তেল এৰি দিব। যেতিয়া আমি তেল এৰি দিব, তেতিয়া আমি নেক্সট যিখিনি কঁঠাল বইল কৰি থৈছিলোঁ সেই কঁঠালখিনি দি দিম। এতিয়া আমাৰ ইয়াৰ পৰা তেলটো ওলাই আহিছে। এতিয়া আমি যিখিনি বইল কৰি থৈছিলোঁ কঁঠাল, সেই কঁঠালখিনি ইয়াতে আমি দি দিলোঁ। কঁঠালখিনি দি আমি তাক ভালকৈ লৰাই দিম। লৰোৱা হোৱাৰ পিছত মই এতিয়া 10 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। 10 মিনিট পিছত আকৌ পুনৰ আমি লৰাই দিম। তাৰপিছত অকণমান পানী দি পূৰা উতলিব দিম। এতিয়া আমাৰ কঁঠালৰ তৰকাৰী ৰেডি। যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিলোঁ, বাই বাই।